টনচিল। যিহেতু এইকেইটা সময়ত টনচিল হোৱাটো এটা কমন সমস্যা। আমাৰ ডিঙি বিষ হয়, কেতিয়াবা এনেকুৱা হয় একো খাব নোৱাৰি, আনকি সেয়াও গিলিব নোৱাৰি। ডিঙি বিষাই যায়, ডিঙিৰ এই যি টনচিলৰ জেগাকণ খুব বিষায়। কিছুমানে কয় গোবৰত ধুই পেলালে এনেকুৱা হয়। আচলতে নহয় সেইটো কথা। এই কাৰণেই হয়, এতিয়া যিহেতু ঠাণ্ডা গৰম তেনেকুৱা এটা ছিজন, যিটো এনেকুৱা হয় বৰষুণ দিলে ঠাণ্ডা পৰে আৰু বৰষুণ নিদিলে গৰম উঠে। আৰু ফেনখন নচলালে গৰম উঠে, ফেনখন চলাই থ'লেও ঠাণ্ডা লাগে। তেনেকুৱা এটা সময় হয়। সেই সমস্যাৰ কাৰণে ফেনখন চলাই থ'লে যিহেতু ডিঙিটোত ঠাণ্ডা পৰে, সেইকণ ঠাণ্ডা ডিঙিটোত এতিয়া বৰ্তমান সহ্য কৰিব পৰাকৈ হোৱা নাই। সেইকাৰণে ডিঙিত আমাৰ টনচিল হয়, বীজাণুৱে এটেক কৰে। এইকেইটা দিনত এইটো হয়েই। যেতিয়া বৰষুণ হয়, যেতিয়া আপুনি ফেনখন চলাই থয়, পাহৰি যায়, ঠাণ্ডা লাগে, এলাহত বন্ধ কৰিবলৈ নাহে, তেতিয়া হয়। এইটো আচলতে গোবৰত ধুই পেলাইছে বুলি নহয়। টনচিলটো এটা বেলেগ বস্তু, যিটো সেপ গিলিব নোৱাৰা অৱস্থা, সেইটো এটা বেলেগ বস্তু। কিন্তু দৰৱ একেটাই। একেটা দৰৱতে আপোনাৰ এইখিনি ভাল হ'ব। মই আজি যিটো দৰৱ দিম একদমেই প্ৰামাণিক বন দৰৱ। মোৰ হয় তেনেকুৱা টনচিল, মোৰ হয় এইকেইটা দিনত মোৰে হয়, খুব হয়। আৰু মই এই দৰৱ খায়েই কিন্তু ভাল পাওঁ। খুব বেছিহে 2 দিন থাকে, এদিনতেই ভাল পাওঁ, কেতিয়াবা 2 দিন লাগে। 2 দিনৰ পিছত আৰু নাথাকে, চফা ভাল হৈ যায়। সেই দৰৱে আজি মই আপোনালোকক দিম। এইটো যিটো দৰৱ মই আজি আপোনালোকক শিকাম, সেইটো মোক মোৰ শাহুবুঢ়ীয়ে শিকাইছিলে, মোৰ শাহুমায়ে শিকাইছিলে। আৰু সেই দৰৱটো বহুত প্ৰমাণিক দৰৱ। মোৰ বেছি টনচিল হৈ থাকে, সেইকাৰণে মই সেইটো মাৰ পৰা শিকি ল'লোঁ। আৰু সেইখিনিকে মই আজি দিম। একদমেই প্ৰামাণিক দৰৱ, আপোনালোকে ব্যৱহাৰ কৰিব, সুফল পাব। ইয়াৰ বাবে আপোনাক লাগিব এখন তামোল আৰু পাণ এনেকৈ এখন লৈ ল'ব। লৈ তাত যদি আপুনি চূণ খায় চূণ ল'ব, চেদা নল'ব, কাৰণ চেদা ল'লে আপুনি সেপখিনি গিলিব নোৱাৰিব, কাৰণ সেপ গিলিব লাগিব, তেতিয়াহে কামত দিব। তামোলখন চুবাই চুবাই যিখিনি ৰস, সেই ৰসখিনি গিলিব লাগিব। গতিকে চূণ চেদা খায় নেখায় সেইটো আপোনালোকৰ কথা। চূণ চেদা খাই সেপ গিলিব পাৰিবনে নোৱাৰে সেইটো কথা চিন্তা কৰি ল'ব। তাৰপিছত আপোনালোকে নিজৰ ইচ্ছামতে আপুনি সেইখিনি ল'ব। লৈ তাৰপাছত ল'ব আপুনি বৰ মানিমুনি। আমাৰ মানিমুনি 2বিধ থাকে, এবিধ সৰু মানিমুনি, এবিধ বৰ মানিমুনি। আপুনি বৰ মানিমুনি ল'ব। এইবিধ যিবিধ ওলাই আছে এতিয়া ভিডিঅ'টোত, সেইবিধ হৈছে সৰু মানিমুনি। আৰু এইবিধ যিবিধৰ পাত ডাঙৰ ডাঙৰ, সেইবিধ হৈছে বৰ মানিমুনি। আপুনি বৰ মানিমুনি ল'ব। বৰ মানিমুনিৰ শিপা আপুনি 3 জোপাৰ পৰা ল'ব। 3 জোপা উঘলাই নিব, পাতখিনি আঁতৰাই দিব, শিপা 3ডাল আপুনি সুন্দৰকৈ ধুই ল'ব। একদম ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই ল'ব। লৈ সেই তামোলখনৰ লগতে পাণখনত যেনেকৈ আমি তামোলকণ মেৰিয়াওঁ, ঠিক তেনেকৈ পাণকণত তামোলকণ দি তাতে ঠাৰিকেইডাল দি আপুনি মেৰিয়াই মুখত ভৰাব। ভৰাই চুবাব। খাবলৈ একো বেয়া নহয়, গোন্ধ চোন্ধ বুলি একো নাই। মানিমুনিৰ শিপাত একোৱেই নাই, তামোল খাই থকা যেনেই লাগিব আপোনাৰ। তামোলখন আপুনি চুবাব, আধা চুবোৱা কৰিব, একদম শিপাখিনিৰ সৈতে চুবাই মুখতে লৈ থাকিব। মুখত লৈ কমচে কম 1 ঘণ্টামান আপুনি ৰাখিব। যিখিনি ৰস ওলাই থাকিব, মুখত যেতিয়া তামোলখন থাকিব, তাৰ পৰাতো আৰু লালুটিৰ লাগি ৰস ওলায়ে থাকিব, সেই ৰসখিনি আপুনি গিলি থাকিব। 1 ঘণ্টামানৰ পিছত আপুনি যদি খাই পেলাব চুবাই। যদি আপুনি বোলে মই তামোল নেখাওঁ, তেনেকুৱা মানুহ হ'লে পেলাই দিব। গতিকে তেনেকৈ আপুনি 1 ঘণ্টামানৰ পিছত পেলাইও দিয়ে, খাই নিজৰ কথা। এনেদৰে ৰাখিব। এনেকৈ দিনটোত আপুনি 3 বাৰ কৰিব। কিমান সময় মূৰে মূৰে কৰিব তাৰ কোনো কথা নাই। আপুনি লগে লগেও কৰিব পাৰে, বা আধা ঘণ্টা 1 ঘণ্টাৰ মূৰে মূৰে, বা দিনটো ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, গধূলি এবাৰ, বা তেনেকৈও কৰিব পাৰে। মুঠতে দিনটোত 3 বাৰ কৰিব তেনেকুৱাকৈ। এখন তামোলত 3ডাল শিপা লৈ পেলাই। তেনেদৰে আপুনি, মই ভাবিছোঁ প্ৰথম যেতিয়া আপুনি তামোল এখন খাব তেনেকুৱাকৈ, তেতিয়া আপুনি প্ৰমাণ পাব ই অকণমান হ'লেও ভাল হ'বলৈ আৰম্ভ কৰিব। যদি আপুনি ভাবে নাই হোৱা, তেতিয়াহ'লে আপুনি দিনটোত 3খন খাই দিব। আৰু পিছদিনাও ভাল পালেও কিন্তু পিছদিনাও আপুনি 3খন খাব। এনেদৰে 2 দিন খাওক মাত্ৰ, আপোনাৰ টনচিল চফা হৈ যাব। আপুনি খাই চাওক। এইটো আপুনি গাঁৱত আপোনালোকৰ ওচৰে পাজৰে কাৰোবাকো দিব পাৰে, কাৰণ বন দৰৱ এনেকুৱা সমস্যা হৈয়ে থাকে। এইখিনি দিও আপোনালোকে মানুহৰ আশীৰ্বাদ ল'ব পাৰে। যেনেকৈ ভাবে আপুনি তেনেকৈ আপুনি বন দৰৱ মানুহক দিব পাৰে। এইটো প্ৰামাণিক দৰৱ। হে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? মই আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে। আৰু ভাল লগাৰ লগতে
মই বেছি আশা কৰিম আপোনালোকে এই বনদৰৱ ব্যৱহাৰ কৰি উপকৃত হওক। ভিডিঅ'টি লাইক নকৰাকৈ নাযাব, চেনেলটিও ছাবস্ক্ৰাইব কৰি থ'ব, আপোনালোকৰ কাৰণে ভাল। এনেকুৱা ভিডিঅ'বোৰ যিহেতু মই দিয়েই থাকোঁ, আপোনালোকে পাবলৈ সুবিধা হ'ব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।